হেল্ল' গাইজ, আজি এটা পুনৰ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ভিডিঅ'টি দেখুৱাম। মই আছোঁ এতিয়া মানিকপুৰ গাঁৱৰ এখন কৃষি ফাৰ্মত। এই ফাৰ্মখন আপোনালোকে চাব। মই আপোনালোকক প্ৰত্যেক খেতিকে দেখুৱাই যাম। এতিয়া ইয়াত আপোনালোকক মই দেখুৱাইছোঁ ইয়াৰ ৰঙালাও খেতি। এতিয়া বৰষুণ পাইছে কাৰণে ধুনীয়াকৈ হেৰি হৈ আহিছে গছকেইজোপা। এয়া মটৰ খেতি আছে ইয়াত। এয়া আপোনালোকক মটৰ খেতি দেখুৱাম। মটৰো এয়া বৰষুণ আহিছে কাৰণে এতিয়া আকৌ পাতবিলাক ভাল হৈছে। মাজত খৰাং হৈ গৈছিলে, খৰ হৈ যোৱাৰ কাৰণে অলপ ডেমেজ এতিয়া লাগিছে বাৰু, লাগি আছে। এতিয়া মই আপোনালোকক দেখুৱাই গৈছোঁ। ইয়াত প্ৰায় 10খনমান ফাৰ্ম আছে। 10খন আছে ন ইয়াত ফাৰ্ম? 10খনমান হ'বনে? 10খনমান ফাৰ্ম হ'ব মানিকপুৰ গাঁৱত। চহা খেতিয়ক এওঁলোক। এতিয়া তেওঁলোকে কামে কামে লাগি আছে। এয়া বিলাহী প্ৰত্যেকটো খেতিয়ে ইয়াত পাব। বিলাহী পাব, প্ৰথম কবি পাব, তিহু পাব, জলকীয়া পাব, যি লাগে মানে সকলোখিনিয়ে ইয়াত পোৱা যায়। আহিলে মানে যিকোনো বেপাৰী এজনে হওক বা মানুহ এজনে, অন্য ঘৰুৱা মানুহ এজনে হওক, যিকোনো চব্জিয়ে ইয়াত পোৱা যাব। মই আৰু দেখুৱাম সবিশেষ। জলকীয়া ছিঙি থকা আপোনালোকক মই দেখুৱাই দিম। এইখন এখন জলকীয়া ফাৰ্ম। জলকীয়া ফাৰ্মখনে চাওক। ইয়াত সকলোখিনি মানুহে কামত ব্যস্ত হৈ আছে এতিয়া। খেতিৰ মাজতে তেওঁলোকে অন্য কামো কৰে, হ'লেও তেওঁলোকে খেতিটো বৰ গুৰুত্বভাৱে লয়। আৰু দেখুৱাম ইয়াৰ গাজৰে কি ধুনীয়াকৈ এতিয়া বৰষুণ পাইছে কাৰণে হৈছে। এয়া পিছতীয়া কৰিবৰ কাৰণে এয়া পুলি হৈছে ন, কবি পুলি। এয়া পিছতীয়া কৰিবৰ কাৰণে কবি পুলি কৰি থোৱা আছে। এয়া গাজৰ। আৰু এয়া জলকীয়া ছিঙি আছে তেওঁলোকে। এইখন জলকীয়া ফাৰ্ম। আৰু তেওঁলোকৰ এই খেতি মানে 12টা মাহত 12টাই কৰে তেওঁলোকে। ইয়াত এয়া আছে ছাগলী প্ৰায় 12-14টামান আছে। ফাৰ্ম হিচাপে তেওঁলোকে কৰিবলৈ আগবাঢ়ি আছে। আৰু মই দেখুৱাম আপোনালোকক এই ৰোৱা যিখিনি, এইটো কি বড়ো ধান ন? এই বড়ো ধান কৰিবলৈ তেওঁলোকে এয়া কঠীয়া পাৰি থৈ আছে। মানে এইখিনি উঠাই লোৱাৰ পিছতে আকৌ এয়া ৰুব ইয়াত ন? ইয়াতে ৰুব। এয়া বড়ো ধানৰ কঠীয়া। অঁ, এয়া ওলকবি ইয়াত নতুনকৈ দিছে। এয়া আকৌ এয়া বেঙেনা। মই আপোনালোকক এয়া বেঙেনাও দেখুৱাই গৈছোঁ। এয়া বেঙেনা বৰ ধুনীয়া হৈ আছে। গছকেইজোপা ইমান বেয়া হোৱা নাই এতিয়াও। বেঙেনা হেৰিয়ে হ'ব হ'ল, তেওঁ ধুনীয়া হৈ আছে গছকেইজোপা। বেঙেনা লাগি আছে। এয়া বৰ বেঙেনা। চাওক এইখন ফাৰ্ম, বহুত ডাঙৰ ফাৰ্ম এখন। 8 পুৰা আছে মাটি। এতিয়া দুপুৰাত তেওঁলোকে অকল এইবিলাক দি থোৱা আছে, জলকীয়া, বেঙেনা, কবি। বাকী 6 পুৰাত অন্য জাতিলাও আৰু মটৰ মাহ, তেনেধৰণে আৰু নানা খেতি কৰি থোৱা আছে। এইটো ওলকবি খেতি কৰি থোৱা আছে তাত। এয়া মই আপোনালোকক দেখুৱাইছোঁ। এইটো তেওঁলোকৰ যিটো মানে বহা, সেইটো ঘৰটো মই আপোনালোকক দেখুৱাইছোঁ। বেপাৰী আহি আছে নিবলৈ। টমটম লৈ আহে বেপাৰীবিলাক। ইয়াত তেওঁলোকে যিখিনি মানে বড়ো খেতি, সেইখিনি ইয়াত কৰিব। আকৌ এয়া হাল বাই আছে তেওঁলোকে। আৰু এইফালে এয়া বেঙেনা এইফালে কৰি থোৱা আছে। বেঙেনা বহুত আছে বাৰু। এয়া ধনিয়া খেতি কৰি থোৱা আছিলে ইয়াত। আৰু এতিয়া শেহতীয়াকৈ ইয়াত তিয়ঁহ লগাইছে। আৰু এইফালে ইয়াৰ ৰঙালাও, এইটো প্ৰথম যিটো হেৰি, সেইটো এদাই হৈ গ'ল। এই খালী হৈ আছে এইটো মাটি। টোটেল তেওঁলোকৰ 8 পুৰা আছে মাটি। আৰু এওঁলোক চহা খেতিয়ক। প্ৰত্যেকটো মাহতে প্ৰত্যেকটো খেতি কৰি যায়। আৰু এতিয়া যিখিনি মানে ওলাইছে জিকা,
তুৰৈ আৰু গোমধান এইখিনি তেওঁলোকে কৰিবলৈ আৰম্ভ কৰিছে। ঠিক আছে গাইজ, ভিডিঅ'টি আজিলৈ ইমানতে সামৰি ভিডিঅ'টি লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।